জীৱন এখন ট্ৰেইন, ই গৈ থাকিব জানে মাথোন। বাটত কেইবাটাও ষ্টেচনত ৰ'বলগীয়া হয় যদিও ই ক'তোৱেই চিৰস্থায়ী নহয়। জীৱন আৰু ট্ৰেইন শেষ পৰ্যন্ত এক অবিৰত যাত্ৰা। জীৱন আৰু ট্ৰেইনৰ পাৰ্থক্য মাথো এটাই, ট্ৰেইনখনৰ যাত্ৰা যাত্ৰীবাহী, জীৱনৰ যাত্ৰা সপোনবাহী। জীৱন আৰু ট্ৰেইনৰ লক্ষ্যস্থান বুলিবলৈ একোৱেই নাই। কোনো এখন ট্ৰেইন আজি এঠাইৰ পৰা আন এখন ঠাইলৈ গৈছে, সেয়া ট্ৰেইনখনৰ আজিৰ লক্ষ্যস্থান। কাইলৈ ইয়াৰ লক্ষ্যস্থান বেলেগ হ'ব। ঠিক জীৱনো এনেকুৱাই। আজি আমি কিবা এটা উপলব্ধি কৰিছোঁ, সেয়াই আমাৰ লক্ষ্যস্থান হৈ নাযায়। মাথো এই জীৱন যাত্ৰাৰ মাজে মাজে কষ্ট আৰু একাগ্ৰতাৰ ফলত উপলব্ধি আৰু সফলতাবোৰে ধৰা দি থাকে। এই জীৱনৰ আদিমূল নহয় কেতিয়াও। জীৱনৰ সংজ্ঞা কি? ইয়াৰ উত্তৰ দিব পৰা মানুহ আজিলৈকে জন্মই হোৱা নাই। যিয়ে দিছে হয়তো তেওঁ মিছা মাতিছে, নতুবা তেওঁ জীৱনক আজিলৈকে বুজিয়েই পোৱা নাই। জীৱনৰ সংজ্ঞা, জীৱনৰ লক্ষ্যস্থান এইবোৰ একোৱেই নাই। এটাই সত্য, জীৱন এক যাত্ৰা।